বন্ধুসকল, আমি আজি এইটো ভিডিঅ'ৰ জৰিয়তে ইণ্ডিয়ান আৰ্মিক এটা চেলুট দিব খুজিছোঁ আৰু এইটো চেনেলৰ জৰিয়তে আমি আজি চিয়াচিন নামৰ যুদ্ধক্ষেত্ৰৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ আৰু তেওঁলোকক চেলুট এইকাৰণে দিব বিচাৰিছোঁ কাৰণ তাত তেওঁলোকে নিজৰ প্ৰাণ আহুতি দি হ'লেও আমাৰ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে। সেইবাবে তেওঁলোকক ধন্যবাদ আৰু আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে সদায় কোৱাৰ দৰে আজিও কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। চিয়াচিন, য'ত ইণ্ডিয়ান আৰ্মিয়ে ডিউটি কৰিবলৈ ঔষধ আৰু ইনজেকশ্যনৰ ব্যৱহাৰ কৰে, য'ত গা ধোৱাটো অসম্ভৱ আৰু দাড়ি কাটিবলৈ মানা কৰা হয়, তাত 60 ডিগ্ৰীতকৈও কম উষ্ণতাত ইণ্ডিয়ান আৰ্মিয়ে ডিউটি কৰে আৰু 15 ছেকেণ্ডৰ বাবেও যদি খালী আঙুলিৰে ৰাইফলৰ ট্ৰিগাৰ চুৱে তেনেহ'লে আঙুলিটো কাৰ্য কৰিবলৈ অক্ষম হৈ পৰাৰ সম্ভাৱনা থাকে। তাত প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত বৰফৰ ধুমুহা চলে, যিয়ে সৈন্যসকলৰ সন্মুখত বহুতো অসুবিধাৰ সৃষ্টি কৰে। তাত থকা সৈন্যসকলে সতেজ খাদ্য খাবলৈ নাপায় কাৰণ যিবিলাক সতেজ খাদ্য তালৈ নিয়া হয়, ধৰা হ'ল আপেল, কমলা আদি, তালৈ নিলে ঠাণ্ডাৰ প্ৰভাৱত সেইবোৰ গোট মাৰি যায়। তাত ডিউটি কৰা সৈন্যসকলক 3 মাহৰ বাবে তাত ডিউটি কৰিবলৈ নিয়া হয় আৰু 3 মাহৰ পিছত তেওঁলোকক অন্য ঠাইলৈ ডিউটি কৰিবলৈ অনা হয়। সেই 3 মাহৰ ভিতৰত তেওঁলোকে দাঁত ব্ৰাছ কৰিবলৈ নাপায় কাৰণ তাত দাঁত ব্ৰাছ কৰিবলৈ নিয়া টুথপেষ্টবোৰো গোট মাৰি যায়। চিয়াচিনত প্ৰতিদিনে হেলিকপ্টাৰে খাদ্যবস্তু যোগান ধৰা হয় আৰু চিয়াচিনত খাদ্যবস্তু বা অন্যান্য যাৱতীয় সামগ্ৰী ছাপ্লাই কৰোঁতে এদিনত খৰচ হয় 6 কোটি 80 লাখ টকা হয়। এবছৰৰ ভিতৰত ভাৰত চৰকাৰে চিয়াচিনত থকা সৈন্যসকলৰ নামত প্ৰায় 1876 কোটি টকাকৈ খৰচ কৰে। যিহেতু চিয়াচিন সমুদ্ৰ পৃষ্ঠৰ পৰা 20,000 ফুট উচ্চতাত অৱস্থিত, সেয়ে ইয়াত অক্সিজেনৰ পৰিমাণ 10% থাকে আৰু তাত থকা সৈন্যসকলে উশাহ নিশাহত বহুতো কষ্ট পায় আৰু ৰাতি টোপনিত থাকোঁতে যাতে কোনো সৈন্যৰ মৃত্যু নহয় তাৰ বাবে এজন সৈন্য সাৰে থাকে আৰু মাজে সময়ে তেওঁলোকক বহুবাৰ মাত লগায় যাতে সকলো সৈন্য নিৰাপদে আছে নে নাই তাক নিৰ্ধাৰণ কৰা হয়। চিয়াচিন, লাডাখ আৰু কাৰ্গিলৰ দৰে ভয়ানক যুদ্ধক্ষেত্ৰতকৈ প্ৰায় 2 গুণ উচ্চতাত আছে আৰু তাত থকা সৈনিকসকল প্ৰায়ে টোপনি আৰু খোৱাৰ লগত জড়িত বেমাৰত ভোগা দেখা যায়। কোনো পৰিস্থিতিতো তেওঁলোক মেমৰি লছ হোৱাৰ দৰে পৰিস্থিতিৰ পৰা দেখা যায়। আজিলৈকে বৰ্তমান 30 বছৰ হ'ল আৰু তাত 879 জন সৈনিকে মৃত্যুবৰণ কৰিছে। অকল চিয়াচিন বুলিয়েই নহয়, ভাৰতীয় সৈন্যই আন বহুতো সংকটজনক পৰিস্থিতি বা সংকটজনক পৰিৱেশত যেনে ৰাজস্থানৰ থৰমৰুভূমি, উত্তৰ পূৰ্বাঞ্চলৰ ঘন অৰণ্যত প্ৰাণ আহুতি দি হ'লেও আমাৰ ৰক্ষা কৰি আহিছে আৰু ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰি আহিছে। সেইবাবে তেওঁলোক আমাৰ ফালৰ পৰা এটা বিগ চেলুট আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে অন্ত কৰিব ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। জয় অসম, জয় হিন্দ।